নমস্কাৰ জোহাৰ। আজি মই সদৌ আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী প্ৰদীপ নাথ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক ৰাষ্ট্ৰপতি পদৰ বাবে সিলেকশ্যন কৰাৰ কাৰণে আমি আদিবাসীসকলে বহুত আনন্দিত আৰু তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছিলোঁ। কিন্তু দুখৰ বিষয়, আজি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখা পাই আছোঁ কিছুমান বিধায়কসকলে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক চাহ জনগোষ্ঠী বুলি এড্ৰেছ কৰি আছে, চাহ জনগোষ্ঠী সজাব খুজি আছে। সেই কথাখিনিক কিন্তু আমি কেতিয়াও মানি ল'ব পৰা নাই। আজি সদৌ আদিবাসী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি স্পষ্ট কৰি দিব খুজি আছোঁ, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী সান্তাল ট্ৰাইব আৰু সান্তাল সম্প্ৰদায়ৰ পৰাই বিলং কৰে। গতিকে তেখেতক সেই বিধায়ীসকলে কেনেকুৱা ইমান সাহস কৰি আছে যে তাইক চাহ জনগোষ্ঠীক ক'ব কাৰণে। গতিকে সেই বিধায়কসকলক আমি উকিয়াই দিব খুজি আছোঁ, কোনোবাৰ যাতে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক কোনো পধ্যে আপোনালোকে চাহ জনগোষ্ঠী নক'ব। আজি আমি সদৌ আদিবাসী ছাত্ৰ সন্থা আজি এইখিনি কথা কৈ পেলাই আপোনালোকক জ্ঞাত কৰি দিব খুজি আছোঁ। আপোনালোকে সেইখিনি কথা কৈ পেলাই আমাক কি বুজাব খুজি আছে সেইটো আমি কেতিয়াও অন্তৰেৰে বহুত দুখ পাই আছোঁ। আপোনালোকৰ সেইখিনি কথা শুনি পেলাই সেই বিধায়কবিলাকৰ ওপৰত সেই বিধায়কসকল যে ইমান অকৰা সেই বস্তুটো আমি আদিবাসীবিলাক অনুভৱ কৰিব পাই আছোঁ। আৰু আপোনালোকে আমাৰ আদিবাসীক যে কি হিচাপত আপোনালোকে মানি লৈ আছে বা আদিবাসীক আপোনালোকে কেনেকুৱা ট্ৰিট কৰিব খুজি আছে সেই চেণ্টেন্সৰ যোগেদি আমি বুজিব কিছুমান কথা বুজি পাই আছোঁ। গতিকে সেই বিধায়কসকলক আজি ৱাৰ্ণিং দিব খুজি আছোঁ, অন বিহাফ অফ অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছাম হৈ পেলাই আপোনালোকে পুনৰবাৰ যাতে দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আপোনালোকে কেতিয়াও চাহ জনগোষ্ঠী নসজাব আৰু নক'ব। ধন্যবাদ। নমস্কাৰ, অৰুণোদয় অসমৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ লৈ আহিম অসমৰ থলুৱা খাদ্যৰ ওপৰত এক ব্যতিক্ৰমী অনুষ্ঠান পাকঘৰ। এইটো আমাৰ পাকঘৰ নহয়, অসমৰ প্ৰতিগৰাকী গৃহিণীৰ পাকঘৰ। ইচ্ছুক প্ৰাৰ্থীসকলে আমাৰ স্ক্ৰীণত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰক। প্ৰতিটো সপ্তাহত আপোনালোকৰ মাজত আপোনালোকৰ মৰমৰ অনুষ্ঠান পাকঘৰ আমি দুদিনকৈ সম্প্ৰচাৰ কৰিম। অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক প্ৰাৰ্থীসকলে আমাৰ স্ক্ৰীণত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰক। আমাৰ নম্বৰ 9401925545 আৰু এটা নম্বৰ 8011744841। ধন্যবাদ।